সকলোকে মাছা টক্স ইউটিউব চেনেললৈ আন্তৰিকভাৱে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম কেনেকৈ মাইক্ৰ'ছফ্ট এক্সেল বা যিকোনো এটা স্প্ৰেডশ্বীটত কেনেকৈ যোগ, বিয়োগ, পূৰণ, হৰণ এই চাৰিটা প্ৰাথমিক প্ৰক্ৰিয়া সম্পন্ন কৰা হয়। এডিশ্যন, ছাবষ্ট্ৰেকশ্যন, মাল্টিপ্লিকেশ্যন আৰু ডিভিজন এই চাৰিটা বেছিক অপাৰেশ্যন কেনেদৰে কৰা হয় এই সম্বন্ধে আমি আলোচনা কৰিম। ইতিমধ্যে মই কেইটামান বনাই আছোঁ কেনেকৈ এইবিলাক বিয়োগ কৰিব লাগে বা কেনেকৈ পূৰণ কৰিব লাগে আৰু হৰণ কৰিব লাগে এই বিষয়ে তাৰমানে আলোচনা কৰা হ'ব। তো কোনেও ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে ভিডিঅ'টো প্লিজ ছাবস্ক্ৰাইব কৰিব চেনেলটো, লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যি নহওক আমি আমাৰ অধ্যায়লৈ আগবাঢ়ো। মই আগতেই সুবিধাৰ বাবে এটা স্প্ৰেডশ্বীট ইয়াতে বনাই ৰাখিছোঁ। ইয়াত কেইজনমান এমপ্লয়ীৰ নাম দিয়া আছে, চাব পাৰিছে জেছমিন পাৰভিন, মৰিয়ম বেগম, ইছুফা বেগম বা মনালী বৰ্মন, এনেকৈ কিছুমান এমপ্লয়ীৰ নাম ইয়াতে দিয়া আছে আৰু তেওঁলোকৰ মান্থলি চেলাৰীটো আমি ইয়াতে সংযুক্ত কৰিম। তো টাইপ কৰিব লাগিব 15,000। জেছমিন পাৰভিনক 15,000 দিয়া হ'ল মান্থলি চেলাৰী, মৰিয়ম বেগমৰ মান্থলি চেলাৰী 25,000 দিছোঁ আৰু ইছুফা বেগমৰ এনেকুৱাৰ বাবে কিবা এটা ৰেণ্ডমলি ট্ৰাই কৰি আছোঁ, টাইপ কৰি আছোঁ। তেওঁলোকৰ কাৰ কিমান চেলাৰী বেছি হৈছে নে কম হৈছে এই বিষয়ে কোনো আক্ষেপ কৰিব নালাগে। আমি ইয়াত এটা কাৰেঞ্চি চিম্বল দিম। হয়তো চিম্বলখিনি উঠা নাই, ফন্টটো ডাঙৰ হোৱাৰ কাৰণে। এতিয়া আহিব। এমপ্লয়ীসকলৰ মান্থলি চেলাৰীটো যোগ কৰাৰ পাছত কিমান হ'ব সেইটো আমি টোটেল দিছোঁ। টোটেল দিয়াৰ পিছত যিটো হৈছে C16 নম্বৰ চেলত সেইটো আমি লিখিম, কিন্তু তাৰ আগতে আমি কেইটামান সৰু সুৰা অংক কৰি দেখাব বিচাৰিছোঁ। 45 + 5 মাৰিলে এইটো আপুনি চেলটোত অংক কৰা হৈ যাব। চাব পাৰিছে 45 আৰু 5 যোগ কৰাৰ লগে লগে ইয়াতে 5 হৈ গ'ল। এইটো আমি অন্য ধৰণেও কৰিব পাৰোঁ। তো প্ৰথমত কাটি দিছোঁ 52, এতিয়া আমি লিখিম ইকুৱেল। ইয়াত এতিয়া আমি চাম ফৰ্মুলাটো ইউজ কৰিম। চাম দি ব্ৰেকেট আৰম্ভ, নাম্বাৰ, কমা, নাম্বাৰ এনেকৈ আমি দিব লাগিব। 45, 5 ব্ৰেকেট ক্ল'জ কৰিব লাগিব। ব্ৰেকেট ক্ল'জ নকৰিলেও অৱশ্যে হয়, এণ্টাৰ কি প্ৰেছ কৰাৰ লগে লগে 50 অৰ্থাৎ এনচাৰটো হৈ গ'ল। এনেকৈ আমি এডিশ্যন কৰিব পাৰোঁ। এতিয়া আৰু কিছুমান সংখ্যা মই লিখি আছোঁ বস্তুটো বুজাত সহজ হোৱাৰ কাৰণে। ইয়াত আমি এতিয়া চাম ফৰ্মুলাটো খটাম। চাম ব্ৰেকেট ষ্টাৰ্ট, সংখ্যাখিনি লিখিব লাগিব 4,578, 365, 658, 485, 5,546, 3,521। সংখ্যাখিনি লিখা হ'ল। ব্ৰেকেট দিলেও হ'ব নিদিলেও হ'ব, এণ্টাৰ কি মাৰাৰ লগে লগে 15,153, 15,153 এইখিনি আমি পালোঁ। অৰ্থাৎ এইখিনি হৈছে ইয়াৰ যোগফল। এতিয়া যোগফলটো মানে বেলেগ এটা ধৰণে কৰি চাব পাৰোঁ। সেইখিনি মই কপি কৰি ইয়াতে পেষ্ট কৰি ল'লোঁ। এক ধৰণে কৰিম। চাম ফৰ্মুলা খটাইছোঁ, ইয়াতে চেলৰ নাম দিছোঁ J4, কমা দিছোঁ। তাৰপিছত চেলটো আছে J5 হ'ব, যিটো এটা কলমতে আছে J6, J7, J8, J9, J9 দিয়াৰ পিছত আমি দিব লাগিব ব্ৰেকেট ক্ল'জ, এণ্টাৰ প্ৰেছ কৰাৰ লগে লগে আমি ৰিজাল্টটো পাম। ইয়াতে 15,153 দুটা হুবহু মিলিছে। গতিকে ইয়াৰ পৰা বুজা গ'ল যে আমাৰ যিটো অংক এইটো শুদ্ধ আৰু ভুল হোৱা নাই কত। আমি ইয়াক আকৌ কপি কৰিম, কপি কৰি পেষ্ট কৰি ল'ম। বেলেগ এটা ধৰণে অংকটো আমি আকৌ কৰি চাম। পেষ্ট কৰা হৈ গৈছে। এতিয়া আমি লিখিলোঁ ইকুৱেল। চাম এতিয়া কাৰ্চৰেৰে কেৱল চেলবিলাক চিলেক্ট কৰিম আৰু কমা বহুৱাই যাম, টাইপ কৰিব নালাগে। এনেকৈ কৰিলে সময় বহুত লাঘৱো হ'ব আৰু টাইপিঙৰ কষ্ট নাথাকে। ব্ৰেকেট ক্ল'জ, এণ্টাৰ, হৈ গ'ল। এইটো হৈছে টোটেল আমাৰ এডিশ্যন 15,153 আগৰ লগত হুবহু মিলিছে। ইয়াতে যিমান টোটেল কৰি যিমান হৈছিল ইয়াতে হুবহু মিলিছে।
তো এইটো আমি কপি কৰি আকৌ পেষ্ট কৰি আছো sum bracket start n4 colon n9 bracket close বা নিদিলেও হ'ব এন্টাৰ মাৰিলে এটো হৈ গ'ল এটো আটাইতকৈ সহজ পদ্ধতি সৰ্বশেষ পদ্ধতি এতিয়া ইকুৱেল দিম এতে আমি এইটো কলমত লিখিম এইটো সেলত একেবাৰে সহজভাৱে sum bracket start ডাইৰেক্ট একো নিলিখো ডাইৰেক্ট আমি প্ৰথম নাম্বাৰটো মাউসেৰে সিলেক্ট কৰিম তাৰ পিছত এটো ড্ৰেগ কৰিম শেষলৈকে তাৰ পিছত এন্টাৰ কি বহাই দিলে এটো অটোমেটিক্যালি এড হৈ যাব এটো আটাইতকৈ সহজ পদ্ধতি এতিয়া এই পদ্ধতি ব্যৱহাৰ কৰি আমি আমাৰ প্ৰথম যেটো এমপ্লয়ি সকলৰ স্যালাৰি বিল বনোৱা আছিল এটো আমি এড কৰি দেখাম এতে টাইপ কৰা যাওক sum bracket start এটো সেল আমি সিলেক্ট কৰিম আৰু ড্ৰেগ কৰি লৈ আহিম মাউসটো হয়তে এন্টাৰ মাৰাৰ লগে লগে এডিশনটো হৈ যাব সুবিধাৰ বাবে আমি ইয়াতে আৰু এটা কলাম এড কৰিম ধৰা হল স্যালাৰি লগত তেওঁলোকৰ আৰু এটা এলাউন্স দিয়া হৈছে হেতু আমি এটা কলাম ইয়াতে বনাম 100 দিয়া হৈছে তাৰ পিছত D3 প্লাস যিকোনো এটা সংখ্যা দিয়া হ'ব 45 মই ইয়াতে 45 দিলো এখিনি অৰ্থাৎ তাৰ লগত 45 যোগ হল 245 হ'ল এতিয়া আমি এটা মানে কেৱল ড্ৰেগ কৰি টানি লৈ যাম সংখ্যাখিনি পূৰ্ণ কৰিবৰ কাৰণে ইয়াত আৰু এটা কলম সন্নিবিষ্ট কৰা হ'ব নেট স্যালাৰি নাম দি নেট স্যালাৰি খিনি আমি যোগ কৰিম C3 আৰু D3 সেলত যিখিনি আছে এলাউন্স আৰু স্যালাৰি মিলি যিখিনি আছে সেইখিনি আমি এতিয়া সাম ফৰ্মুলা ব্যৱহাৰ কৰি যোগ কৰি চাম তো C3, D3 মাৰাৰ লগে লগে এতিয়া আহি গৈছে 15200 এতিয়া গোটেইখিনি আমি ইন্ডিভিজুয়ালি যোগ কৰাৰ কোনো প্ৰয়োজন নাই কেৱল ওপৰৰ যেটো আমি অংক মাত্ৰ যোগ কৰিলো হেতু সিলেক্ট কৰি কেৱল এনেকৈ ড্ৰেগ কৰিলেই মানে টোটাল খিনি আহি যাব তলত এটো হোৱা নাই নোহোৱাৰ কাৰণটো হল এটো মানে ফন্ট ডাঙৰ হোৱাৰ কাৰণে স্পেস কম হৈছে এটো আমি স্পেসটো অলপ বঢ়াই লম এটা আহি গল ঠিক তেনেকৈ আমি ইয়াতেও টোটাল এলাউন্স খিনি যোগ কৰিব পাৰো এটো এনেকৈ টানি দিলে এলাউন্স খিনি হৈ যাব যোগ সম্বন্ধে ইতিমধ্যে আমাৰ আলোচনা কৰা হৈছে এতে আমি সাবট্ৰেকশন অৰ্থাৎ বিয়োগ সম্বন্ধে আলোচনা কৰিম ইয়াত মানুহ এজনৰ মাহিলী উপাৰ্জন 35000 দিয়া আছে আৰু বিভিন্ন হিতনত হোৱা তেওঁৰ খৰচ সময়তে দিয়া আছে এই খৰচখিনি হোৱাৰ পাছত তেওঁৰ কিমান টকা ৰাহি হয় বা ঋণী হয় মাহেকৰ শেষত হেতু আমি ইয়াতে অংক কৰি দেখাম কিন্তু তাৰ আগতে আমি কেইটামান সৰু সৰু অংক ইয়াতে কৰিম যেনেকৈ ওপৰত আছে 25000 তলত আছে 1500 25000 পৰা 1500 বিয়োগ কৰিলে কিমান হ'ব হেতু আমি কৰি চাম ইকুৱেল 25000 বিয়োগ 1500 ডাইৰেক্ট আমি সংখ্যাৰ নিচিনা ক্যালকুলেটৰত যেনেকৈ কৰো হেতু হিচাপত এটো কৰিছো তো এনসাৰটো 23500 হৈছে তো এনেকৈ আমি মানে বিয়োগ কৰিব পাৰো নহলে বেলেগ এটা পদ্ধতি আছে আৰু সেই পদ্ধতিটো হল আমি সেলৰ যেটো নাম এটো সেলৰ F2 মাইনাস এতে আছে F3 এনেকৈ লিখিলো এন্টাৰ কি প্ৰেছ কৰিলো মানে উত্তৰটো ওলাব এন্টাৰ মাৰাৰ লগে লগে 23500 ওলাই গৈছে এতিয়া দ্বিতীয় অংকটো আমি কৰিম 45781 আৰু এটো প্ৰয়োগ কৰিব লাগে 32546 ডাইৰেক্ট আমি H2 সেল মাইনাস H3 এন্টাৰ অন্য এটা উদাহৰণ লম এতে লিখা হল 10000 10000 পৰা আমি একেলগে কেইবাটাও সংখ্যা মাইনাস কৰিম তলত লিখিলো 100 তাৰ পিছত 200 150 আৰু 50 তো এইকেইটা সংখ্যা আমি একেলগে বিয়োগ কৰিম এতে আমি টোটাল ৰিমেইন বা ৰিমেইন দি দিও তো এটো সেলত আমি তা মানে বস্তুটো লিখিম G11 সেলত এটা আমি লিখিব লাগিব আমাৰ সাবট্ৰেকশনৰ কোনো ফৰ্মুলা নাই এটো ওপৰৰ যেটো সেল G6 ত আছে এটো মাইনাস দি বাকিখিনি লিখি গলেই
মানে হৈ যাব এণ্টাৰ মাৰাৰ লগে লগে বস্তুখিনি ওলাই পৰিল ৯৫০০। এতিয়া আমি মাহিলী উপাৰ্জন ৩৫,০০০ৰ পৰা মাহিলী যিখিনি খৰচ সেইখিনি বিয়োগ কৰিম। মাহিলী উপাৰ্জনটো C6 নম্বৰ চেলত আছে, গতিকে C2 চেলত আছে, গতিকে C2 চেল লিখি ইয়াৰ পৰা মাইনাছ কৰিম। মাইনাছ ফুডত খৰচ ৮,০০০, এইটো C6ত আছে, গতিকে লিখিব লাগিব মাইনাছ C6। তাৰপিছত ড্ৰেছৰ খৰচটো C7ত আছে, মাইনাছ C7, এনেকৈ মাইনাছ C8 বা মাইনাছ C9, C10, C11 এনেকৈ আমি খৰচখিনি লিখিলোঁ। এণ্টাৰ মাৰাৰ লগে লগে আমাৰ যিখিনি খৰচ বাদে থাকিব ৰাহি ছেভিংছ সেইখিনিতে থাকিব, আৰু ছেভিংছ হ'ল ৫,৪০০ টকা। তো বেলেগ এটা পদ্ধতিত আমি এইখিনি কৰিব পাৰোঁ, সেইটো হৈছে মানে ছাবষ্ট্ৰেকশ্যন আৰু ছাম দুটা ফৰ্মুলা একেলগে প্ৰয়োগ কৰি এতিয়া আমি এইটো কৰি চাব পাৰোঁ। যেনেকৈ উপাৰ্জন আছিল C2, এইখিনি আমি এতিয়া লিখিলোঁ। এতিয়া মাইনাছ দি ছাম ফৰ্মুলাটো ইউজ কৰিম। তো ছাম ফৰ্মুলা দি এইটো C6ৰ পৰা মানে 13লৈ এইখিনি আমি যদি ড্ৰেগ কৰি দিওঁ তেনেহ'লে এইটো আপুনি জমাখিনি থাকি যাব। আমি ইতিমধ্যে ছাবষ্ট্ৰেকশ্যনখিনি আলোচনা কৰিলোঁ, কেনেকৈ স্প্ৰেডশ্বীটত বিয়োগ কৰা হয় এই সম্বন্ধে আমি শিকিলোঁ, এডিশ্যন শিকিলোঁ। এতিয়া আমাৰ আলোচনা আছে মাল্টিপ্লিকেশ্যন সম্বন্ধে। মাল্টিপ্লিকেশ্যন কেনেকৈ কৰা হয় এই বিষয়ে এতিয়া আমি আলোচনা কৰিম। ইতিমধ্যে দুখন টেবুল ইয়াতে বনোৱা আছে। হাতৰ যিটো ফৰ্মুলা ৭ × ৭, ৭ × ২ = ১৪, ৭ × ৩ = ২১, এইটো আমি সৰুকালত পঢ়িছিলোঁ, সেইটো মই এতিয়া এক্সেলত কৰিব বিচাৰিছোঁ। আৰু লগতে এটা ইনভয়েচ বনোৱা আছে সৰুকৈ, কিন্তু তাৰ আগতে আমি দুটামান সৰু অংক কৰি চাম। ইয়াতে ৫ৰ লগত ১০ পূৰণ কৰিব লাগে, আমি ডাইৰেক্ট লিখিম সমান ৫ পূৰণ ১০, এইটো ৫০ হৈ গ'ল। অৰ্থাৎ চেলৰ ভিতৰত কোনো ফৰ্মুলা প্ৰয়োগ নকৰাকৈ কেৱল ইকুৱেল দি যদি আমি সংখ্যাবিলাক লিখোঁ, লগতে মাজত পূৰণ চিহ্নটো দি যাওঁ, পূৰণটো কৰি দিব পাৰে। নাইবা আৰু এটা বুদ্ধি আছে, চেলৰ নাম ইনটু অন্য এটা চেলৰ নাম, তেতিয়া সেই চেল দুটাত থকা সংখ্যাখিনি পূৰণফল ইয়াতে ওলাব। তাৰপিছত আৰু পূৰণৰ কাৰণে এটা বেলেগ ফৰ্মুলা আছে, সেইটোক প্ৰডাক্ট ফৰ্মুলা বুলি কোৱা হয়। এতিয়া আমি যদি প্ৰডাক্ট ফৰ্মুলাটো ইউজ কৰোঁ, প্ৰডাক্ট ব্ৰেকেট ষ্টাৰ্ট, এতিয়া আমি প্ৰথম নম্বৰ আছে আমাৰ ৫, গতিকে আমি লিখিব লাগিব ৫ বা ৫ যিটো চেলত আছে চেলৰ নাম্বাৰ দিব লাগিব আৰু কমা, তাৰপিছত আছে ১০ নাইবা ১০ যিটো চেলত আছে সেইটো দি এণ্টাৰ মাৰিলে হৈ যাব। আমি বিষয়টো আৰু ভালকৈ আলোচনা কৰিবৰ কাৰণে অন্য এটা উদাহৰণ লৈছোঁ। এতিয়া ডাইৰেক্ট আমি প্ৰডাক্ট ফৰ্মুলাটো ইউজ কৰিম। প্ৰডাক্ট দিয়াৰ পিছত সংখ্যাবিলাক আমি কমা চিহ্নৰে পৃথক কৰি লিখিছোঁ। ইণ্টাৰকে প্ৰয়োগ কৰাৰ লগে লগে প্ৰডাক্টটো ওলাই যাব। এই উত্তৰটো আমি বেলেগ ঠাইত কপি পেষ্ট কৰি ৰাখি থ'লোঁ। এতিয়া বেলেগ ধৰণে অংকটো কৰি চাম। ইকুৱেল প্ৰডাক্ট ব্ৰেকেট ষ্টাৰ্ট, তাৰপিছত আমি কি কৰিম, চেলবিলাক নাম দিম আৰু কমা ইউজ কৰিম। চেলবিলাক চিলেক্ট কৰিম আৰু কমা ইউজ কৰি ইণ্টাৰকে প্ৰয়োগ কৰিম, আৰু আগৰটো এনচাৰ হ'ব, ছেম টু ছেম মিলিছে। গতিকে আমাৰ ফৰ্মুলাটো ব্যৱহাৰ কৰাত কোনো ধৰণৰ ভুল হোৱা নাই। অৱশ্যে আমি অন্য এটা নিয়ম ব্যৱহাৰ কৰিব পাৰোঁ। অন্য নিয়ম মতে ইকুৱেল প্ৰডাক্ট, ইয়াতে আমি টাইপ কৰিম প্ৰডাক্ট M2 colon M7, অর্থাৎ সেলকেটা আমি সংক্ষিপ্তভাবে এতে টাইপ করে দিল। এটা টাইপ করে দেওয়ার লগে লগে মানে অ্যান্সারটো ওলাই পড়িব। আমি এই টেবুলখিনি কৰিম, এতে ফৰ্মুলাটো ইউজ কৰিম ইকুৱেল প্ৰডাক্ট ব্ৰেকেট ষ্টাৰ্ট 7 কোনটো সেলত আছে B2 কমা এটো দিম C2 ব্ৰেকেট ক্লোজ, এণ্টাৰ মাৰাৰ লগে লগে 7 হৈ গ'ল। এতিয়া আমি গোটেইখিনি এনেকৈ মাৰিবলৈ নাযাওঁ, মাৰি চাব পাৰিম কিন্তু মাৰাৰ কোনো প্ৰয়োজন নাই। এইটোৱে আমি এতিয়া মাউচেৰে ড্ৰেগ কৰি তলপিনে লৈ আহিম আৰু পূৰণখিনি আপুনি হৈ যাব। মানে ফন্ট ডাঙৰ হোৱাৰ কাৰণে এতিয়া ছাপোৰ্ট কৰা নাই। এতিয়া চাইছে পূৰণখিনি এইটো হৈ গ'ল। এতিয়া আমি এই যিটো টেবুল বনাইছোঁ এই টেবুলত থকা আইটেম
তাৰ ৰেট আৰু কোৱান্টিটিৰ সৈতে মানে পূৰণ কৰি চাম কিমান হয়। তো প্ৰডাক্ট ফৰ্মুলা পোনে পোনে ইয়াতে আমি ইউজ কৰি চাম। প্ৰডাক্ট দিয়াৰ লগে লগে আৰু সেই সংখ্যা দুটা যিটো চেলত আছে সেই চেল দুটা লিখিলে হ'ল H3, G3 বা G3, H3 লিখিলেও কোনো অসুবিধা নাই, পূৰণটো হৈ গ'ল। এতিয়া আমি গোটেইখিনি এনেকৈ পূৰণ কৰি চাবলৈ নাযাওঁ। 30টো তললৈ ড্ৰেগ কৰিলে এইটো পূৰণটো ওলাই যাব। অৱশ্যে এতিয়া শূন্য হৈছে। শূন্য হোৱাৰ কাৰণ এইবিলাক ফিল্ড 0 হৈ আছে। এই ফিল্ডবিলাক যেতিয়া আমি পূৰ্ণ কৰিম তেতিয়া এইটো ছিষ্টেমে অট'মেটিকেলি পূৰণ কৰি লৈ ল'ব। এতিয়া টফি 5টা, এটা 5 টকাকৈ 25 টকা হৈ আছে। আইচক্ৰীম এটা যদি 20 টকা ধৰা হয় আৰু আইচক্ৰীম যদি দুটা ধৰা হয় পৰিমাণ, তেনেহ'লে 40 টকা অট'মেটিকলি এইটো পূৰণ হৈ গৈ আছে। এতিয়া চেনি ধৰা হ'ল, চেনি 1 কিলোৰ দাম মানে 50 টকা আৰু আধা কিলো কিনা হৈছে 0.50, তো এইটো অট'মেটিকলি দামটো 25 হৈ গ'ল। এইদৰে চেনি ধৰা হ'ল 1 কেজি চেনি 40 টকা ধৰা হ'ল 1 কেজি চেনিৰ দাম। 1 কেজি চেনি যদি 40 টকা হয় আৰু এইটো 1 কেজি যদি লোৱা হয় তেনেহ'লে এইটো দাম হ'ব 40 টকা। তো এনেকৈ তাৰমানে আমি প্ৰডাক্ট ফৰ্মুলাটো ইউজ কৰিব পাৰোঁ। এতিয়া এইখিনি আমি টোটেল খৰচ কিমান হয় ইয়াতে আমি চাম ফৰ্মুলাটো ইউজ কৰি দিব পাৰোঁ। চাম ব্ৰেকেট ষ্টাৰ্ট, ওপৰখিনি এনেকৈ ড্ৰেগ কৰি দিম ডাইৰেক্ট। এতিয়া আৰু শ্বৰ্টকাট 190 টকা। তো এইটো হ'ল টোটেল খৰচ। এতিয়া আমি আলোচনা কৰিম ডিভিজন সম্বন্ধে। তো এটা কাৰখানাত কিছুমান কৰ্মচাৰীয়ে কাম কৰিছে আৰু তেওঁলোকৰ মুঠ পাৰিশ্ৰমিক 45,000 টকা। মুঠ কৰ্মচাৰী আছিল 15জন। 15জন কৰ্মচাৰী একেলগে কাম কৰিছে আৰু তেওঁলোকৰ উপাৰ্জন হৈছে 45,000 টকা। এতিয়া এজনে কিমানকৈ পাব এই বস্তুটো আমি হৰণ কৰি উলিয়াম। তো পাৰ হেড কিমানকৈ পাব, এতিয়া আমি ডাইৰেক্ট ডিভিজনৰ যিটো নিয়ম সেইটো আমি এতিয়া প্ৰয়োগ কৰিম। আৰু ডিভিজনৰ তেনেকুৱা কোনো ফৰ্মুলা নাই। তো মাৰি চাইছে চাওক, ডিভিজনৰ কোনো ফৰ্মুলা নাই। তো আমি ডাইৰেক্ট যিটো সাধাৰণ যিটো ফৰ্মুলা সেইটো ইউজ কৰিব লাগিব, বীজগণিতৰ যিটো নিয়ম। তো এইটো চেলত মানে C3 চেলত তোমাৰ টোটেল উপাৰ্জনটো আছে। তো এইখিনি হৰণ আৰু মানুহৰ সংখ্যা এইটো আপোনা আপুনি হৈ গ'ল। শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভিডিঅ'টো আপোনালোকে নিজৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰি লোৱা নাই অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব। ধন্যবাদ।